কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে মই বৰষাই মোৰ বৰষা লাইফষ্টাইলৰ অন্য এটি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি হৈছে দীপাৱলী আৰু সন্ধিয়ালৈকে এনেই আৰু কি কৰোঁ তাকে অলপমান ভিডিঅ' বনাওঁ বুলি ফোনটো হাতত লৈছোঁ তো সন্ধিয়ালৈকে কি কৰোঁ কি নকৰোঁ আপোনালোকে চাই থাকক আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ আৰু যদি চাই ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো অল কৰি এনেই অলপমান ৰংগোলী আঁকিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু ইমান ভাল নহ'ল আৰু মোৰ তাত বেছি কালাৰো নাছিলে আৰু ভাল নহ'ল মানে কিয় এই টাইলছ লগোৱা এনেকুৱা মানে ঢালাই কৰি থোৱা আছে সেইটোত মানে বেছি ফিনিচিং কৰিব নোৱাৰি সেইকাৰণে মানে ভালকৈ বেছি ফিনিচিং কৰি আঁকিব নোৱাৰিলোঁ আৰু এনেই অলপমান এনেই চিম্পুলকৈ থলোঁ আৰু মোৰ তাত মানে কোনো বস্তু নাছিল ৰংগোলী আঁকিবলৈ তো এনেকৈ হাতেদি আঁকিছিলোঁ আৰু এতিয়া গা পা ধুই আহিলোঁ এতিয়া মই দেৰিয়ে হৈছে প্ৰায় এতিয়া চাকি এইবিলাক ৰেডি কৰোঁ আৰু এই চাকিবোৰ দেখুৱাইছোঁ ৰাতিপুৱাই মানে ভিজাই থৈছিলোঁ ভিজাই থৈ দিলে মানে কি হয় তেলটো অলপ কমকৈ খায় নহ'লে নতুন আনিয়ে যদি আমি দিওঁ তেলটো মানে বহুত সোনকালে শেষ হৈ যায় তো সেইকাৰণে অলপ ভিজাই থৈ ৰ'দত শুকাব দিছিলোঁ আৰু এতিয়া এইখিনি ৰেডি কৰোঁ হেল্ল' মই ওলাই মেলি ৰেডি হৈ গ'লোঁ এয়া মই মানে মোৰ মানে ছোৱালী জীৱনৰ শেষৰটো মানে দিৱালী হয় চ' অলপমান আৰু এনেই ষ্টাইল কৰিছোঁ এয়া খাৰু পিন্ধিছোঁ আৰু এয়া কাণফুলি চ' আৰু এইটো হয় নতুনেই কুৰ্তিটো চ' দিৱালীত পিন্ধি ল'লোঁ ৰ'ব মই ফুল লুকটো দেখাই আছোঁ আৰু এয়া ফুল লুকটো বাহিৰত বম ফুটাই আছে জিন্স পেণ্ট এটাৰ লগত মই পিন্ধিছোঁ মানে কি হয় এইটোৰ লগত মানে মিলা তেনেকুৱা মোৰ পেণ্ট নাই চ' আৰু ক'ত যাওঁ কি কৰোঁ দেখুৱাই আছোঁ মানে এনেই অলপমান ঘূৰিম আৰু দিৱালী হিচাপে চ' দেখুৱাই আছোঁ সম্পূৰ্ণ ব্লগটো চাব আৰু আশা কৰোঁ আপোনালোকে মোৰ ব্লগটো চাই যদি ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো অন কৰি থ'ব হেল্ল' এভৰিৱান এয়া হৈছে নেক্সট ডে মানে নেক্সট দিনাখনৰ দিৱালী হয় আৰু সিদিনাখন আমি আহিছিলোঁ আমাৰ ওচৰতে থকা ৰাম মন্দিৰলৈ
এয়া হৈছে তাৰ ওচৰতে ৰাম মন্দিৰৰ একেলগে এটা কেম্পাছতে থকা মানে আছে এইটো শিৱ মন্দিৰ। খুব ধুনীয়া হয়, ভাল লাগে। আৰু ইয়াতো মই ধূপ জ্বলালোঁ আৰু এনেকুৱাকৈ মোৰ সেৱা জনালোঁ আৰু ভগৱানক আশীৰ্বাদ দিব বুলি ভাবিলোঁ। আৰু এয়া আহিছোঁ তাৰ মন্দিৰটোৰ ওচৰতে থকা এখন দোকানলৈ মিঠাই খাবৰ বাবে। দিৱালী উপলক্ষে নিজেও মিঠাই খালোঁ আৰু ঘৰলৈও লৈ গ'লোঁ। আজিলৈ বাৰু এইখিনিয়ে আছিলে। যদি ভাল লাগে মোৰ ভিডিঅ'টো তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।